সঁচাকৈ বিটিচিবাসী ৰাইজে এই ইউপিপিএল চৰকাৰক মানে সন্তুষ্ট নহয়। পৰিৱৰ্তনতো একোটো পৰিৱৰ্তন হোৱা নাই। আমি কৈছোঁ প্ৰমোদ বড়োৰ পকেটটোহে পৰিৱৰ্তন, বিক্ৰী কৰিব নোৱাৰি, কিনিবও নোৱাৰি। সেইটো এনেকুৱা হ'লেতো আমাৰ বিটিচিত গণ্ডগোল হোৱাৰ বাবে আকৌ আমাৰ এনেকুৱা ৰেলীৰ লগতে যিটো জনজাগৰণ সভা, সেই মিটিংটো আকৌ আজিৰ পৰা আৰম্ভ হ'ল। আমি মাজত এই বিহু আৰু ঈদৰ কাৰণে আমি বন্ধ ৰাখিছিল। তো আজিৰ পৰা আৰম্ভ। আজি আৰু শ্ৰীৰামপুৰ আছে, অহাকালি আমাৰ গুমা আৰু পৰ্বতজৰা আছে, আৰু নেক্সট দিনা আমাৰ সেইফালে ওদালগুৰিত আছে। তো এইটো প্ৰায় শেষ হ'বলৈ গৈ আছে। আমাৰ সেই ৰেলীৰ লগতে যিটো জনজাগৰণ সভা, এইটো শেষ হ'বলৈ গৈ আছে, আৰু 6টা আছে আৰু। তো উদ্দেশ্য সেইটোৱে, আপোনালোকে জানে আমাৰ লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। সেইটো যাত্ৰালৈ আমি এইবিলাক প্ৰগ্ৰাম কৰি আছোঁ। আৰু আজিৰ দিনত চৰকাৰে যিটো নতুনকৈ যিটো ডিচিশ্যন লৈছে, সেইটোতো মই কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। সেইটো হ'ল মাটি তো এইবিলাক আৰু প্ৰমোদ বড়োই মই এলোকেশ্যনত যিটো দেখিছোঁ, কোটিটো নিজাববীয়া লৈছে। 400 কোটিটোহে বেলেগ বেলেগ EMক বগাই দিছে। এইবিলাক মানে কি ক'ম আৰু, সেইটো ঠিক হোৱা নাই। মুঠতে মই ছাপৰ্ট নকৰোঁ এইবিলাক। উন্নতি বুলি ক'লেতো আপোনালোকে আৰু বেছি ভালকৈ জানে। 3 বছৰত প্ৰমোদ বড়োই কি কৰিছে কৰা নাই আপোনালোকে বেছি ভালকৈ জানে। মই ক'ব লগা দৰকাৰ নাই। ৰাইজে আজি সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে আমাৰ BPF দলক আকৌ লাগে বুলি। প্ৰত্যেকটা মিটিঙত আপোনালোকে চাওক, খেল কৰক, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। মুছলিম হওক, অসমীয়া হওক, বেংগলী হওক, গাৰো, ৰাভা, আদিবাসী, বেংগলী চবেই ওলাই আহি আছে। আৰু আমাৰ সভাত যেনেকুৱা ৰিপ্ৰেজেণ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ যে মানে এইবাৰ লোকসভা নিৰ্বাচন কোনো দলৰ লগত মিত্ৰতা হ'ব নেকি? মিত্ৰতা নাই, কোনো দলৰ লগত মিত্ৰতা হোৱা নাই আজিলৈকে, আৰু ভৱিষ্যতেও নহ'ব। লোকসভাত আমাৰ BPF আমি অকলে খেলিম, কাৰো লগত এলায়েন্স নকৰিম। দেই, থেংক ইউ। 2টা, ওদালগুৰি 1টা, কোকৰাঝাৰ 1টা।